and welcome back to my YouTube channel. আজি মোৰ বহুত ডাঙৰ ঘটনা এটা হ'বলৈ গৈ আছে বহুত বেয়াকে সব আপোনালোকে যদি চাবলৈ বিচাৰে যে পিছলৈকে কি হয় আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰি কিনি ভালকে চাই যাওক মই হেয়াৰ কালাৰ কৰিছিলো সো কেনেকুৱা লাগিছে মোক কমেন্টত জনাব আৰু যদি বেয়া লাগিছে তেতিয়াও জনাব তেতিয়া মই বেলেগ কালাৰ কৰি দিম কে ব্ল্যাক কৰি দিম আৰু মই আপোনালোকক ইনষ্টাগ্ৰামত কোৱেশ্চন সুধিব দিছিলো তো মই কোৱেশ্চনৰ এনসাৰৰ ভিডিও বনাম বুলি আপোনালোকে যিসকলে কোৱেশ্চন কৰা নাই তাত থাকিব তেতিয়ালে এইটো ভিডিওৰ তলত কোৱেশ্চন কৰি দিব সো আমি আজি বিশেষ এটা কাৰণত গৈ আছো আপোনালোকক দেখুৱাই আছো তো এতিয়া আমি ক'ব নোৱাৰো ন কাৰণ এটাহে যাব লগা হৈছে নহলে আমি নগলো হয় সো আপোনালোকে ভিডিওটো অকমান হিংট এটা দি দিও মই বহুত হেপি আছো আৰু তাই বহুত দুখ আছে কিয় হেতু ৰিজনটো পিছত গম পাব তো আপোনালোকে ভিডিওটো চাই যাওক তেতিয়াহে গম পাব যে কি হয় সো বাই বাই যোৱাৰ আগতে পিজি দিয়া স্নেক খাই গৈছো তাকে গুটি হোস্টেল মেট বুৰৰ লগত एक पे देखो আজি বহুত বেছি মানুহ হৈছে बहुत भीड़ আজি বহুত ভিৰ প্ৰতি মাহতে ইয়াত ডেকোৰেশন চেঞ্জ কৰি থাকে এই মাহত যদি বেলেগ অহা মাহত বেলেগ ধুনিয়া ধুনিয়াকে যাতে মানুহে ফটো মাৰিব আহিব পাৰে আকৌ আহিলো আছে কেনে কোনটো হেটো যে ফালাটো যে ফোনটো আজি সেল হতে লাগিছে মোক সেল হৈ গ'ল চশমা কর আছে চাগে ৰবা সেল হৈ গ'ল নেকি এইটো এটা এয়া তাই এতিয়া চাই আছে তাই পছন্দৰটো পায় নে নাপায় মই টেডিকে চাওঁ আৰু পিংক কালাৰ মোৰ ফেভৰেট বুলি জানেই চাগে যোনে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ইয়াৰ ব্লু কালাৰটোহে ভাল লাগিছে ন এইটো সকলোখিনি দোকান একেলগে দেখাই দিছোঁ তাই কাপোৰ বিচাৰি থকালৈকে আপোনালোকক মই দোকানকেইখনকে দেখাই দিওঁ সো ইয়াত এথেনিক সালোৱাৰ সুটবোৰ পাব আৰু এইবোৰ ভুজিয়া সুজিয়া এইখনত ইয়াততো বাঁহেদি বনোৱা বস্তু আৰু এইবোৰ জুৱেলাৰী মণিপুৰী কাপোৰ আৰু ইয়াত আপোনালোকে আচাৰ পাব বিভিন্ন ধৰণৰ আচাৰ ইয়াত হাতেদি বনোৱা ফুল হেণ্ডমেড আৰু এইবোৰ লাৰু পিঠা কেক আৰু এইবোৰ কিছুমান ইলেক্ট্ৰনিক বস্তু আৰু ইয়াত ওপৰত আপোনালোকে সব এফৰ্ডেবলত পাব কম দামত আৰু ইয়াত পাব আপোনালোকে চাইনিজ ডিশেছ কিমচি এইবোৰ আৰু এখন হৈছে বুক বিভিন্ন ধৰণৰ বুক পাব ইয়াত কিতাপ পাব ইমানেই এইকেইখনেই কোনটো ভাল লাগিছে 1 2 3 4 5 6 7 8 9 10 10 এইটো পিন্ধিলে কম কেনটো কোনটো ভাল লাগিছে কোনটো পছন্দ হ'ল দুইটা পছন্দ হৈছে দুইটা কিনি দিয়া দুটা কিনিবলৈ পকেট খালি হয় না দাদা দুটা কিনিবলৈ পকেট খালি দুইটা লাগে মোক দুইটা লাগে এটাও নাপাওঁ এতিয়া যিকোনো এটা সিলেক্ট কৰা নহ'লে এটাও নাপাওঁ ইয়াতে বহি থাকিম এনেকে বহা কানি কানি ইয়াতে বহি থাকিম দুটা লাগে দুটা এইটো ভাল লাগিছে এইটো দুটা এটাই বিক্রি দিছ নেকি অঁ ওকে দাদা পেক কৰি দিও দাদা পেক কৰি দিয়ক কান্দিছে আকৌ কচোন দাদা পেক কৰি দিও এটাকে আৰু দিয়া দুটা লাগে ন মোক আৰু মোৰ কাৰণে এতিয়া মোৰ কাৰণে কিবা ল'বা নেকি দাদাই ফ্ৰীকে দিলে আমাক ব'লা যামগৈ বোলা পইচা নিদিয়াকে দেখিছে নহয় দিবৰ কাৰণে আহিলোঁ কিবা এটা ল'ম বুলি ভাবিছোঁ কিন্তু এইটো মই ইয়াৰ পৰাই ল'ম হয়নে তেনেকৈ এফৰ্ডেবলত পাই যাব আপোনালোকে চিটি চেণ্টাৰৰ থাৰ্ড ফ্ল'ৰ এফৰ্ডেবলত আপোনালোকে ড্ৰেছ পাই যাব যোনকেইজনী ছোৱালীয়ে কাপোৰ পিন্ধে কিনিয়ে থাকে তেওঁলোকক আমাৰ নিচিনা কিনিয়ে থাকে
কাপোৰ মেনিয়া বুলি কয় সেইকেইটা মেনিয়া মানে আৰু যদি কাপোৰ মেনিয়া নহয় এটাই পিন্ধিম ব্ৰেণ্ডেড পিন্ধি তেতিয়াহ'লে নাহিব দেই তো বাৰ পৰা পাই গ'লো কাপোৰ লুটি ল'লো বাহিবা এইটো যে 600 টকা নহয় মোৰ ভাল লাগিছে ন বাট ফিক্স প্ৰাইচ হয় নকমান ইয়াত চব ফিক্স প্ৰাইচ থেংক ইউ আমি এনেকৈ বাইদেউ বাকী তো মোৰ ভাল লাগিছে এটা বেলটো লগালোঁ ভাল লাগিব ন ৱাহ ইয় 600 টকা মানে টেডেং 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 তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা এনেকৈ ভণ্টি পাতাটো বহুত ডাঙৰ ভুল কেতিয়াও নাপাতিব কাৰণ কি লুটি থাকে মাজে মাজে ভনীয়েকৰ ইচ্ছাটো পূৰণ কৰিব লগাই হয় সেয়াই আৰু এই আপোনালোকক জনালোঁ আৰু মাজে মাজে লুটি থাকে লুটেৰি ভণ্টি এইবোৰ তেওঁলোকে ৰিচাইকেল কৰি সজাই থৈছে গাখীৰৰ পেকেটবোৰকে বক্স বনাই কিনি চোফা বনাইছে বহুত ধুনীয়াকৈ সজাই ৰাখিছে অকল গাখীৰৰ পেকেট বুলিয়ে নহয় কাপোৰ বা যিকোনো চব বস্তু ৰিচাইকেল কৰি থৈছে মানে এইবোৰ ফুলৰ টাববোৰ কাপোৰৰ হয় চিমেণ্ট লগাই কিনি বনোৱা তো আমি ওলাই গ'লোঁ এতিয়া খাবলৈ যাম নেকি ন ত' এতিয়া আমি চুইট কৰ্ণ খাব লৈছোঁ পিঁয়াজ চিয়াজ সৰহকৈ দিব দাদা বাই বাই থেংক ইউ তো কৰ্ণটো খাই কিনি আমি হেৰিলৈ যাম চেণ্ট্ৰেল গৈ আছোঁ এতিয়া খাই কিনি গৈ আছোঁ তাতে খাই খতম হৈ কিনি সোমাব পাৰিম নহ'লে নোৱাৰিম নহয় চিটি চেণ্টাৰত এতিয়া যাম চেণ্টাৰ কৰ্ণ খাই পুৰিলে জ্বলা আছিলে কৰ্ণটো আৰু অকল বিলাহীয়ে দিছে কৰ্ণ ইমান কম চেণ্ট্ৰেলত আপুনি খেলা বস্তু পাব এইখন চাওক ইমান ধুনীয়া বাছ দেখিয়ে উঠো লাগিছে এইবোৰ ঢেৰ খেলা বস্তু আছে মই বুজি পোৱা নাই নামবোৰ কি তাত বহুত ধুনীয়া ধুনীয়া গাড়ী এইবোৰ ঘূৰণীয়াটো আৰু এনেকৈ ধুনীয়া ধুনীয়া বহুত খেলা বস্তু আছে মুঠতে গাড়ী টাইপৰ বহুত কিবা কিবি আছে সৰু কাৰ বেটা ধুনীয়াকৈ এনজয় কৰি আছে ইয়াত মুঠতে সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলিবলৈ আনিব পাৰি বহুত হেপী হ'ব তেওঁলোকে আৰু যদি আপোনালোকৰ গা চা বিষ হৈছে তেতিয়াহ'লে ইয়াত মাছাজো ল'ব পাৰে মই লৈছোঁ বহুত আৰাম লাগে ভাল লাগিছে ইমান ধুনীয়াকৈ সজাইছে বে এয়া হৈছে কাৰ্তিক মই ইয়াতে লগ পাই গ'লোঁ মোৰ স্কুল ফ্ৰেণ্ডো হয় আৰু চাইল্ডহুড ফ্ৰেণ্ডো হয় চ' আমি চালোঁ কেইটামান বস্তু এতিয়াতো পইচা নাই ল'ম পাছত তো তাই অহাই নাই কি পচন্দ কৰিছে তো দেৱিকা আমি কি চালোঁ আৰু ক'ত কি আছে আমি কি চালোঁ কৈ দিয়া আমি এতিয়া ফোন চোন চালোঁ লেপটপ চালোঁ ৱাটচ চালোঁ আৰু অলপ ষ্টাইল লগাই কোৱাচোন
কোৱা ফোন চালো লেপটপ চালো আমুক চালো তামুক চালো মাথা হিলোৱাটো মেইন তাই মাথা হিলিবই চালোঁ মেলিলোঁ চব ঘূৰিলোঁ ফুৰিলোঁ 8টা বাজিলে এতিয়া ৰুম যাওঁগৈ চ' মই ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ আপোনালোকে যেনেকৈ মোক সদায় মৰম দিয়ে তেনেকৈ মৰম দি থাকিব মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' ভিডিঅ' এইখিনিতে সামৰণি মাৰিলোঁ চ' বাই বাই থেংক ইউ মোৰ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে